নমস্কাৰ ENI আসামলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি ভিডিঅটোত NSP স্কলাৰশ্বিপৰ বিষয়ে ক'বলৈ লৈছো ইতিমধ্যে তোমালোকে গম পাইছাই নিশ্চয় যে NSP পৰ্টেলত ফ্ৰেছ আৰু ৰিনিউৱেল ফৰ্ম ফিল আপৰ কাৰণে পৰ্টেল মুকলি কৰা হৈছে একাডেমিক ইয়াৰ 2024-25 ৰ আৰু ইয়াৰ কাৰণে প্ৰথমে তোমালোকে NSP পৰ্টেলত যাব লাগিব আৰু এয়া দেখিছে ইয়াতে দিয়া আছে আৰু তাৰ কাৰণে এনাউন্সমেন্টটো ভালকে চাই লবৰ কাৰণে ইয়াতে ভিউ মোৰত ক্লিক কৰিব লাগিব আৰু এয়া ভিউ মোৰত ক্লিক কৰাৰ পাছত ইয়া দিয়া আছে স্কলাৰশ্বিপ এপ্লিকেশন Fresh and renewal is open for academic year 2024-25 এয়া fresh আৰু renewal দুইটাৰ কাৰণে পৰ্টেল ওপেন কৰিছে গটিকে এইটোত গৈ পেলাই ফৰ্ম ফিল আপ কৰিব লাগিব আৰু তাৰ কাৰণে আগৰ ভিডিঅ'ত কোৱা হৈছে যে যি কোনো স্কলাৰশ্বিপত এপ্লাই কৰিবলৈ হলে প্ৰথমে OTR ক্ৰিয়েট কৰিব লাগিব যি সকলে ইতিমধ্যে OTR ক্ৰিয়েট কৰিছে তেওঁলোকে OTR নম্বৰটো পাইছে সেই নম্বৰটো দি পেলাই স্কলাৰশ্বিপ পৰ কাৰণে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু যি সকলে এতিয়াও OTR ক্ৰিয়েট কৰা নাই তেখেতসকলে মোৰ আগৰ ভিডিঅ'ত পাব কেনে ধৰণে OTR ক্ৰিয়েট কৰিব লাগে কৰি পেলাই এই স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু OTR ক্ৰিয়েট কৰিবৰ কাৰণে ইয়াতে দি আছে এপ্লাই নাও বুলি আছে তাতে আহি ক্লিক কৰি পেলাই OTR ক্ৰিয়েট কৰি ল'ব লাগিব এতিয়া দেখুৱাও এই NSP স্কলাৰশ্বিপ কি আছে কি স্কিম আছে সেইখিনি দেখুৱাম তাৰ কাৰণে NSP ওপৰত গৈ লাইন আছে সেই লাইনত ক্লিক কৰিব লাগিব আৰু তেতিয়া আহি যাব লিষ্টখন জুনে OTR কৰা নাই ইয়াত ক্লিক কৰি পাৰিব এপ্লাই ফৰ ওয়ান টাইম ৰেজিষ্ট্ৰেচন OTR এপ্লাই ফৰ স্কলাৰশ্বিপ জুনে অলৰেডি OTR ক্ৰিয়েট কৰিছে তেওঁলোকে স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু তাৰ পিছত আহিল স্কিমছ অন NSP ত কি স্কিমছ আছে সেই চাবৰ কাৰণে ইয়াতে ক্লিক কৰিব লাগিব আৰু আগৰ বছৰ জুনে 2023-24 ত জুনে এপ্লাই কৰিছিল তেওঁলোকে এপ্লিকেশন ষ্টেটাস চাবৰ কাৰণে প্ৰিভিয়াস ইয়াৰ এপ্লিকেশন ষ্টেটাস দিয়া আছে তাতে ক্লিক কৰি চাব পাৰিব এতিয়া তোমালোকক মই ইয়াত কি স্কিমছ আছে সেইখিনি অকনমান দেখুৱাই দিওঁ স্কিমছ অন NSP ইয়াতে ক্লিক কৰিব লাগিব স্কিম বোৰ চাবৰ কাৰণে সেন্ট্ৰেল সেক্টৰ স্কিম ইয়াতে ক্লিক কৰি পেলাই স্টেটৰ চাব হলে স্টেটত দি পেলাই এনেকৈ চাব পৰা যাব গৰি সাৰ্চ কৰিলে হল বা ইয়াতে তেনেকৈ সিলেক্ট স্কিমছ এনেকৈ চাই লব পৰা যায় ইয়াতে স্কিমছ বিলাক আছে বা আমি কোনখন স্টেটত হয় যদি আমি যেহেতু আসাম হয় এনেকৈ আসাম ইয়াতে সিলেক্ট কৰি লৈ পেলাই সাৰ্চ কৰিলেও অসমৰ কাৰণে কি স্কিমছ আছে এনেকৈও চাই ল'ব পাৰি আৰু তেনে ধৰণেও নিজৰ কোনটো নিজৰ কাৰণে সুবিধা হ'ব সেই স্কিম এনেকৈ চাই ল'ব পৰা যাব বা কাখত এনেকৈ লিষ্টখনো দিয়া আছে স্কিমছ অন NSP ডিপাৰ্টমেন্ট অফ এম্পাৱাৰমেন্ট অফ পাৰ্সনছ উইথ ডিসেবিলিটিজ ডিপাৰ্টমেন্ট অফ হায়াৰ এডুকেশ্যন মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছ Department of School Education and Literacy, Ministry of Home Affairs, Ministry of Railway, All India Council for Technical Education, etu okol technical karone ase UGC, tar pisot ahil North Eastern Council, tarso Department of Social Justice and Empowerment, Ministry of Labor and Employment, Department of Social Justice and Empowerment, yate bahut keita schemes ase গটিকে ইয়াৰ পৰা জুনটো সুবিধা হয় তোমালোকৰ জুনটো প্ৰয়োজন বুলি ভাবা সেই স্কিমছ কেটা কৰি পেলাই ক্লিক কৰি পেলাই এপ্লাই কৰিব পাৰিব আৰু এটা কথা NSP ৰ আন্ডাৰত যিকোনো এটা স্কলাৰশ্বিপৰ কাৰণেহে এপ্লাই কৰিব পাৰি গটিকে সেইকাৰণে খুব ভালকে চাই ল'ব লাগিব যে কোনটো বেছি ভাল কাৰণ দুটা তিনটাত এপ্লাই কৰিব নোৱাৰি যিকোনো এটাতহে পাৰি গটিকে ভালকে চাই ল'ব লাগিব আৰু মই যেহেতু ঈশান উদয়ৰ কথা কৈ আছো আৰু এটা স্কলাৰশ্বিপ হৈছে প্ৰগতি ঈশান উদয় স্কলাৰশ্বিপটো ক'ত পোৱা যাব UGC ত আছে ঈশান উদয় স্কলাৰশ্বিপ এটো আৰু প্ৰগতিটো আছে ইয়াতে গটিকে ভিডিঅ'বোৰ চাই থাকিবা তোমালোকে পিছৰ ভিডিঅ'ত মই ঈশান উদয় আৰু প্ৰগতিৰ স্কলাৰশ্বিপৰ বিষয়ে দীঘলীয়াকে কম আৰু কেতিয়া লাষ্ট ডেট কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগিব সকলোখিনি কম ধন্যবাদ